পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে আৰু মই আহিয়ে যিমান মানুহক লগ পালোঁ তেওঁলোকক বুজালো প্ৰথমতে কি ভাই এইটো এনেকুৱা ভাইলেন্স কৰাটো উচিত নহয় আৰু বুজাই মেলি আমি সিচুৱেশ্যন কণ্ট্ৰল কৰিলোঁ বহুত ঠাইত কেইটামান ঠাইত আমি অলপ যি আছে ফ'ৰ্চ ইউজ কৰিবলগীয়া হৈছে সিচুৱেশ্যন কণ্ট্ৰল কৰিবলৈ আৰু এতিয়া যি দুয়োফালে আমি এই ঠাই আহাৰ আমাৰ যি নিকাশী অঞ্চল প্লাছ এইফালে যি আছে এই গোটেই কমপ্লিট কৰি কণ্ট্ৰল কৰি লোৱা হৈছে ফ'ৰ্চ ডিপ্লাই কৰি দিয়া আছে ৰাইজক মই আকৌ অনুৰোধ জনাম সেইটোৱে যে আমি সবে মিলি পেলাই কমন গোল যি আছে যি উচিত ন্যায় হ'ব লাগে সেইকাৰণে আমি কাম কৰি আছোঁ তো তাৰ মাজতে আইনটো নিজৰ হাতত তুলি থ'ব নালাগে আৰু যাৰ কাৰণে যথেষ্ট চবৰে অসুবিধা হয় বহুতখিনি পেচেণ্ট অহা যোৱা কৰোঁতে মানে অসুবিধা পাইছে বহুতখিনি মানুহ এনেই মানে সেইখিনিত ইনজৰ্ড হৈছে সেইখিনি এভইড কৰিব পৰা গ'লেহেঁতেন আইনৰ ওপৰত আস্থা ৰাখক চবে আমাৰ ওপৰত আস্থা ৰাখক আমিতো চবক ন্যায় দিয়াবৰ কাৰণেই কাম কৰি আছোঁ তো আৰু এতিয়া বৰ্তমান যি আছে সিচুৱেশ্যন আমি কমপ্লিটলি কণ্ট্ৰলত আনিছোঁ আৰু গাড়ী অহা যোৱা যি আছে ৰাস্তা খোলা আছে অহা যোৱা এতিয়ালৈকে আমি সিচুৱেশ্যন কণ্ট্ৰল কৰোঁতে আছিলোঁ প্ৰথম আমাৰ এজনী মহিলা কনষ্টেবল আৰম্ভণিতে ইনজৰ্ড হৈছিল আৰু বাকীখিনি বহুতখিনি আমাৰ গাড়ী তেনেকুৱা ডেমেজ হৈছে কেইটামান গাড়ী জ্বলাই দিয়া হৈছে মোৰ নিজৰো গাড়ী ডেমেজ হৈছে অহাৰ লগে লগে তো সেইখিনিতো হৈছে আৰু এতিয়া মানে ডকুমেণ্টেশ্যন কামটো এতিয়া কৰা হ'ব প্ৰথম আমাৰ লক্ষ্য আছিলে আমাৰ ৰাইজৰ কাৰণে আমি সিচুৱেশ্যনটো কণ্ট্ৰল কৰি দিওঁ যেনে সাধাৰণ সামান্য ৰাইজ যি আছে তেওঁলোকে শান্তিৰে ইয়াত থাকিব পাৰে সেইটো এতিয়া আমি কৰি ল'লোঁ এতিয়া বাকীখিনি এতিয়া কৰা হ'ব কাৰণ কিমান কি ইঞ্জৰি হৈছে তদন্ত কৰা হ'ব কেলে ইমান ভাইলেণ্ট সিচুৱেশ্যনটো তেনেকুৱাতো কৰিব নালাগিছিল আৰু যিহেতু গভৰ্ণমেণ্ট প্ৰপাৰ্টি ডেমেজ কৰা আইন হাতত তুলি লোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা আৰু এইটো আইনৰ যি প্ৰক্ৰিয়া আছে সেইটো বাধা দিয়া এইটো ভাল হোৱা নাই তো এইটো তদন্তত ওলাব কি হৈছে পৰিস্থিতি এতিয়া আমাৰ কমপ্লিটলি আণ্ডাৰ কণ্ট্ৰল হৈ আছে আৰু জেল আৰু তাৰ আশে পাশে অঞ্চলটো এতিয়া মানে ছিকিউৰিটি ফ'ৰ্চ ডিপ্লাই হৈ আছে আৰু তেনেকুৱা কোনো বেছি এক্টিভিটি তেনেকুৱা আমি পোৱা নাই আৰু আকৌ সেইটোৱে ৰাইজক আমি আপিল জনাম যে তেওঁলোকে শান্তিৰে আইনৰ ওপৰত আস্থা ৰাখি আইন নিজৰ কাম কৰি আছে কামটো কৰিব দিয়ক আৰু যি দোষী আছে তেওঁলোকে আইনমতে শাস্তি পাব আইনটো নিজৰ হাতত তুলিব নালাগে আজি যি গোটেই দিন এনেকুৱা ঘটনা হ'ল বহুত মানুহ ইনজৰ্ড হৈছে পুলিচৰ মানুহ ইনজৰ্ড হৈছে পাব্লিকৰ পৰা ইঞ্জৰি হৈছে সাংবাদিকসকল আমাৰ ইনজৰ্ড হৈছে প্ৰপাৰ্টি ডেমেজ হৈছে গাড়ী ডেমেজ হৈছে সেইখিনি গাড়ীটো ফাইনেলি ৰাইজৰ সেৱাতে আমি ইউজ কৰোঁ পেট্ৰলিয়ামৰ কাৰণে গাড়ীটো ইউজ হ'ল 4টা গাড়ী ডেমেজ হৈছে আমাৰ তো সেইখিনি আকৌ নহয় তেনেকুৱা ৰাইজক আমি অনুৰোধ জনালোঁ আৰু ছিকিউৰিটি তৰফৰ পৰা যিখিনি ব্যৱস্থা কৰিব লাগি আছে এক্সট্ৰা ফ'ৰ্চ মোতায়েন কৰাৰ পৰা আৰম্ভ কৰি সব কৰা আছে তো ভৱিষ্যত তেনেকুৱা আৰু ঘটনা তেনেকুৱা নহয় আমি সেইখিনি এৰেঞ্জমেণ্ট কৰি থৈছোঁ গাড়ীৰ পৰা নামাৰ লগে লগে ইমান পাথৰ মাৰিলে গাড়ীটো মোৰ ডেমেজে হ'ল মোৰো ইঞ্জৰিটো খেৰ হৈছে আমাৰ লগত যিমান মানুহ আছিলে চবৰে ইঞ্জৰি হৈছে তো সেইকাৰণে মানে ৰাইজক আহ্বান জনালোঁ যে এনেকুৱা ৰাস্তা নলৈ আইনৰ ওপৰত আস্থা ৰাখি যি ক'বলগীয়া আছে আইনৰ ব্যৱস্থা আছেতো সেইমতে চবে আগবাঢ়ক